হেই বন্ধু-বান্ধৱীসকল, আজি আমি আলোচনা কৰিম ইংৰাজী গ্ৰামাৰৰ অতি সৰু টপিক জেণ্ডাৰৰ বিষয়ে। মাস্কুলিন জেণ্ডাৰৰ পৰা ফেমিনিন জেণ্ডাৰ কৰিবলৈ কি কি নীতি নিয়ম মানি চলিব লাগে সেই বিষয়ে সবিশেষ এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে। ভিডিঅ'টো শেষলৈ চাই থাকিব। জেণ্ডাৰ 4 প্ৰকাৰৰ: মাস্কুলিন জেণ্ডাৰ, ফেমিনিন জেণ্ডাৰ, কমন জেণ্ডাৰ আৰু নিউট্ৰেল জেণ্ডাৰ। মাস্কুলিন জেণ্ডাৰ মানে হ'ল পুংলিংগ, এক্সাম্পল হিচাপে মেল, ফাদাৰ, বয়, এটচেট্ৰা। ফেমিনিন জেণ্ডাৰ মানে হ'ল স্ত্ৰীলিংগ, এক্সাম্পল হিচাপে গাৰ্ল, ৱাইফ, ফিমেল, এটচেট্ৰা। কমন জেণ্ডাৰ মানে হ'ল উভয়লিংগ, এক্সাম্পল হিচাপে চিলড্ৰেন, ডক্টৰ, সিংগাৰ, নেইবাৰ, এটচেট্ৰা। নিউট্ৰেল জেণ্ডাৰ মানে হ'ল নিৰ্জীৱ অৰ্থাৎ যিবিলাকৰ জীৱন নাই, সেই নিৰ্জীৱ পদাৰ্থবিলাক নিউট্ৰেল জেণ্ডাৰৰ ভিতৰত পৰে, এক্সাম্পল হিচাপে ট্ৰী, বুক, পেন, টেবুল, এটচেট্ৰা। ইয়াত উল্লেখ কৰা ট্ৰী অৰ্থাৎ গছবোৰ লাইফলেছ নহয়, কিন্তু ইয়াক ইংৰাজী গ্ৰামাৰত নিউট্ৰেল জেণ্ডাৰ হিচাপে ধৰা হয়। মাস্কুলিন জেণ্ডাৰৰ পৰা ফেমিনিন জেণ্ডাৰ কৰাৰ প্ৰথমটো নিয়ম হৈছে কিছুমান মাস্কুলিন জেণ্ডাৰক ফেমিনিন জেণ্ডাৰ কৰিবলৈ ডিফাৰেণ্ট ৱৰ্ড ব্যৱহাৰ কৰা হয়, যেনে মেল, ফিমেল, ফাদাৰ, মাদাৰ, বয়, গাৰ্ল, নিফিউ, নাইচ, লৰ্ড, লেডি, হাজবেণ্ড, ৱাইফ, মংক, নান। কিছুমান ৱৰ্ড আমি ESS যোগ কৰি মাস্কুলিনৰ পৰা ফেমিনিন কৰোঁ, এক্সাম্পল হিচাপে অথৰ, অথৰেছ, হোষ্ট, হোষ্টেছ, লায়ন, লায়নেছ, মেনেজাৰ, মেনেজাৰেছ, পোয়েট, পোয়েটেছ, প্ৰিয়েষ্ট, প্ৰিয়েষ্টেছ, প্ৰফিট, প্ৰফিটেছ, শ্বেফাৰ্ড, শ্বেফাৰ্ডেছ। কিন্তু মনত ৰাখিবা, কিছুমান শব্দ মাস্কুলিনৰ পৰা ফেমিনিন কৰিবলৈ হ'লে শব্দটোত থকা ভাৱেলটো উঠাই দি ESS যোগ কৰা হয়। উদাহৰণ হিচাপে এক্টৰ, এক্ট্ৰেছ, এম্পাৰৰ, এম্প্ৰেছ, গভৰ্ণৰ, গভৰ্নেছ, ৱাইটাৰ, ৱাইট্ৰেছ। যদি কোনো কম্পাউণ্ড ৱৰ্ড থাকে, এনে শব্দবোৰক মাস্কুলিনৰ পৰা ফেমিনিন কৰোঁতে পুংলিংগবাচক শব্দটোৰ ঠাইত স্ত্ৰীলিংগবাচক শব্দ বহুৱাব লাগে, এক্সাম্পল হিচাপে বয়ফ্ৰেণ্ড, গাৰ্লফ্ৰেণ্ড, ব্ৰাইডগ্ৰুম, ব্ৰাইড, ফাদাৰ-ইন-ল, মাদাৰ-ইন-ল, ব্ৰাদাৰ-ইন-ল, চিষ্টাৰ-ইন-ল, হি গড, শি গড, মিল্কমেন, মিল্কওমেন, পিকক, পিহেন, লেণ্ডলৰ্ড, লেণ্ডলেডি। 4 নম্বৰ নিয়ম: কিছুমান শব্দৰ পিছত INE, IX আদি যোগ কৰি মাস্কুলিনৰ পৰা ফেমিনিন কৰা হয়, এক্সাম্পল হিচাপে হিৰো, এই হিৰো শব্দটোৰ লগত INE যোগ কৰি হিৰইন কৰা হৈছে। চুলতান, চুলতান শব্দটোৰ লগত A যোগ কৰি চুলতানা। এডমিনিষ্ট্ৰেটৰ, এডমিনিষ্ট্ৰেটিক্স, এক্সিকিউটৰ, এক্সিকিউট্ৰিক্স, প্ৰজিকিউটৰ, প্ৰজিকিউট্ৰিক্স, টেষ্টেটৰ, টেষ্টেটিক্স। সাধাৰণতে কালেক্টিভ নাউনবোৰ সদায় নিউট্ৰেল জেণ্ডাৰ হয়, যেনে দ্য ক্ৰাউড শ্বউড, ইটছ, হিজ, হাৰ, ষ্ট্ৰেঞ্জ। ইয়াতে ইটছটো কাৰেক্ট হ'ব। বন্ধুসকল, আজি ভিডিঅ'টো এইখিনিয়ে আছিল। ধন্যবাদ।